মই ভাবিছোঁ যে সময় ছুটিৰ কাৰণে অসমীয়াই কৈ থকাটো ভাল হ'ব। অসমীয়াও ভাল নহয়, তথাপি প্লেইনত থাকি 36 years অসম প্লেইনত কাম কৰি অসমীয়াটোৱে কৈ থাকোঁ। আজি দিন হৈছে আমি বুজিলে বহুত আনন্দ হ'বলগীয়া দিন। সকলো ট্ৰাইবছ মানুহ নৰ্থ ইষ্ট ইণ্ডিয়াত থকা সকলোৱে একগোট হৈ আমি পালন কৰা উচিত। ঠায়ে ঠায়ে বেলেগ বেলেগ ঠাই চব একে ঠাইত বুলিও কৰিবলৈ বৰ টান হ'ব। আগৰ দিনত আপোনালোকে এই ইণ্টাৰনেটত চাব পাৰিব UNO Indigenous people বুলি তাত চালে গোটেইখিনি কেনেকৈ এই ইউনাইটেড নেশ্যনছে Indigenous people পৃথিৱীত আছে বুলি কেনেকৈ একচেপ্ট কৰিছে বা ডিক্লেয়াৰ কৰিছে এই কথাটো হিষ্টৰিকেল আৰু বহুত ইণ্টাৰেষ্টিং কথাও আছে। এসময়ত আমেৰিকা USA-টো ইণ্ডিজিনাছ পিপল নাই বুলি কৈছিল। তাৰপাছত তেওঁলোকে হৈছে লগে লগে আকৌ আছে বুলি কৈ দিলে, তেওঁলোকে একচেপ্ট কৰিলে। আমাৰ ইণ্ডিয়াতো ইণ্ডিজিনাছ পিপল নাই বুলি UNO লেকচাৰ দিলে আমাৰ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভে। তেতিয়া তাত সেই সময়ত সেইটো মিটিঙত এজন মুৰ্মু বুলি আছিল। এতিয়া আমাৰ প্ৰেচিডেণ্টটো মুৰ্মু হয়। মুৰ্মু মানে মুণ্ডা জাতি। তেওঁ মিটিঙত UNO মিটিঙত থিয় হৈ পেলাই শ্বাউট কৰিলে, ইণ্ডিজিনাছ পিপল ইণ্ডিয়াতো আছে, বহুত আছে বুলি কৈ দিলে। তাতে তেতিয়া ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভসকলে অবাক হৈ গ'ল, দিগদাৰ পালে তেওঁলোকে। তেতিয়া মুৰ্মুৱে ইণ্ডিয়া ঘূৰি অহাৰ পাছত তাক এৰেষ্ট কৰি পেলাই জেলত ভৰাই থৈ দিলে গভৰ্ণমেণ্টে। কিন্তু ফাইট কৰি কৰি এই ইণ্ডিজিনাছ বুলি আমাক ক'ব লাগে বুলি ফাইট কৰাটো ক'ত হয়, আমাৰ আদিবাসীসকলেহে কৰিছে। আমাৰ ইয়াৰ নৰ্থ ইষ্ট ফালৰ পৰাটো বোধ হয় ইমান ইম্পৰ্টেঞ্চ দিয়া নাছিল, গম পোৱা নাই তেতিয়া সময়ত। কিন্তু আদিবাসীসকলে বেছি ফাইট কৰিলে। তেওঁলোকে ফাইট কৰাৰ কাৰণত, তেওঁলোকে ষ্ট্ৰাগল কৰাৰ কাৰণত আমি সকলোৱে এই ইণ্ডিজিনাছ মানুহ বুলি ষ্টেটাছটো আমি পাইছোঁ। আজিকালি ইউনাইটেড নেশ্যনছ এছেম্বলি বেলেগকে আমাৰ ইণ্ডিজিনাছ মানুহৰ কাৰণে এছেম্বলি পাতা হয়। এই COVID-19 থকাৰ কাৰণতে এই কেইবছৰমানটো নকৰিলে। 2018ত লাষ্ট কৰিছিল, লাষ্ট টাইম, আৰু এতিয়া কৰিব হ'বলা। এই বছৰ কৰিলে নেকি মই নাজানিলোঁ। 2018টো ময়ো এটেণ্ড কৰিলোঁ নিউয়ৰ্কত এই ইণ্ডিজিনাছ পিপলছৰ কাৰণে। আৰু তাত চব ইণ্ডিজিনাছ মানুহে আছে। ৰেড ইণ্ডিয়ানছবিলাক বহুত আছে। ইণ্ডিয়াৰ পৰা আদিবাসীসকলে বহুত গৈছে। আৰু হাৱাইৰ পৰা, হাৱাই তেওঁলোকৰ আগৰ ৰজা, এতিয়াও ৰজা আছে, তেওঁ গৈছিল আৰু লগত বহুত হাৱাইয়ান মানুহ বহুত আছিল। যেতিয়া হাৱাইয়ান ৰজা কথা ক'বলৈ দিয়ে, মানুহ একেবাৰে
এটা হুলস্থুল হৈ গ'ল মানে চবেই তাৰ কথাটো শুনিব খোজে এটেণ্টিভলি একেবাৰে পিন ড্ৰপ চাইলেঞ্চ হৈ গ'ল তেওঁৰ কথা কোৱা সময়ত আৰু সেই ইণ্ডিজিনাছ পিপুলছসকলে নিজৰ ড্ৰেছ পিন্ধিহে তাত গৈছিল ৰেড ইণ্ডিয়ানবিলাকো লিডাৰসকলে নিজৰ ড্ৰেছ পিন্ধি নিজৰ টুপি পিন্ধি পেলাই তাত গৈছিল আমি এইটো যোৱা নাই টুপি আমাৰ নিজৰ ড্ৰেছ পিন্ধি পেলাই যোৱা নাই তথাপি ময়ো ৰেড ইণ্ডিয়ানসকলৰ লগতে বহিছিলোঁ তেওঁলোকো হৈছে নৰ্মেল এই মডাৰ্ণ ড্ৰেছে পিন্ধি পেলাই আছিল আৰু তাতে মই প্ৰথমতে এইটো কৈ দিম এইটো পেপাৰ মই ইউনাইটেড নেশ্যনছত ছাবমিট কৰিলোঁ সেই ছাবমিট কৰাৰ তাৰিখ হৈছিল 17th এইটো হ'ল তাৰিখটো ক'ত লিখিলোঁ মই এইটো 16 হ'বলা 16 এপ্ৰিল 2018 16 এপ্ৰিল 2018 ইয়াত লিখিছোঁ তেওঁলোকে আমাক কৈছিল তাত কথাবোৰ ক'বলৈ হ'লে মাত্ৰ এক পেজ লিখিব লাগে বুলি ক'লে সেইকাৰণে আমি এটা পেজে লিখিলোঁ তিনিজনৰ কাৰণে মৰ্ণিং ষ্টাৰ চুমে মই আৰু জেব্ৰাৰাম মুছাহাৰী আমি তিনিজনে চহী কৰি পেলাই দিলোঁ মাত্ৰ আৰু ইয়াত মেনশ্যন কৰিলোঁ under Article 244A of the Constitution an autonomous state for Karbi Anglong and Dimahasao should be created but the government has not implemented the autonomous states for the Karbis and Dimasas must be created immediately. বুলি পেলাই মই তাত চাবমিট কৰিছোঁ বহুত ইয়াত লিখা আছে আৰু লগতে দীঘল কৰিব নালাগে বুলি পেলাই মই যিটো লৈ গৈছিলোঁ এটা write up on the indigenous people of northeast India, northeast modern India, with special reference to the Karbi tribe, submitted to the northeast indigenous Indian, submitted by northeast Indigenous Indian Mongolian People's Cultural Organization to the UNPF rotation on II in its 17th session of the United Nations in Permanent Forum on Indigenous Issues. বুলি তালৈ সামিল কৰিলোঁ বহুত পেজ আমাৰ ইয়াত অন্য ট্ৰাইবৰ কথাটো মই বেছি নাজানিলোঁ সেইকাৰণে অন্য ট্ৰাইবৰ কথাও লিখিলোঁ তথাপি আমাৰ নিজৰ ৰজা মই ছাবমিট কৰিছোঁ আচলতে 17/4 এইটো 16 হয় 17/4 মেপো দিলোঁ এইটো কাৰ্বি আংলং ডিমাহাছাও মেপ আৰু আমাৰ ৰজা কিমান আছিল কেইজন আছিল ৰজা এতিয়ালৈকে আমাৰ ৰজা হৈছিল 42 ৰজা হৈ গ'ল আমাৰ কাৰ্বিসকলৰ মাজত বুলি এই নাম গোটেইখিনি দিলোঁ কাৰণ তেওঁলোকে এইটো অথেণ্টিক হ'ব লাগে জানিব খোজে সেইকাৰণে তেনেকৈ দিলোঁ আৰু এতিয়া এই কাগজটো UNOত আছে আৰু কপিটো বোধহয় ইণ্ডিয়া গভৰ্ণমেণ্টলৈ আহিছে আমি আকৌ পাৰ্চু কৰিব পৰা নাই আচ্ছা ইণ্ডিজিনাছ বুলি ক'লে কি হয় ইয়াত ইণ্ডিজিনাছ একৰ্ডিং টু চেম্বাৰ্ছ 20th century dictionary and the new Penguin English dictionary indigenous means native born originating growing or living
produced naturally in a country. The word indigenous in respect of human beings especially cannot be discussed in isolation. মানে indigenous কৰি এটা isolated এটা side লা আমি discuss কৰিব নোৱাৰো. It shall have to be discussed in relation to the time and place with reference to other tribes or communities. The indigenous Indian Mongolians in northeast and northern India are indigenous because no other human beings inhabited before they began to inhabit in these regions of the world. At least so far we know from history till the present time. But we do not know whether there was any other tribe of human beings before the indigenous Indian Mongolians began to live here. Because time is eternity. However, one thing is known and that is the word indigenous has nothing to do with facial affinity and peculiarities. Hence, people of separate races and communities of indigenous people may not have deep kinship feelings. Blood relation is the essential factor for having kinship feeling. The famous writer and artist of Assam, Vishnu Rabha, wrote in his book, "These are the Columbus of Assam." The Indian Mongolian tribes, people who have been inhabiting since time immemorial in Assam, Meghalaya, Mizoram, Nagaland, Tripura, and Manipur, are the indigenous people of Northeast India. Into blood relation naথাকিব পাৰে. For example, আদিবাসীসকলৰ লগত আমাৰ blood relation নাই. তথাপি they are also indigenous people. আৰু indigenous বুলি ক'লে আগৰ পৰা ইয়াত থকাবিলাককে. সেইকাৰণে এইটো এটা কুৱেশ্যন. বহুতে কয় যে আহোমসকলে indigenous নহয় বুলি. সেইকাৰণে এইটো কুৱেশ্যনটো উঠিলে. কাৰণ তেওঁলোকে 1228তে আসামত সোমালে। তাৰ আগতে তেওঁলোকে ইণ্ডিজিনাছ আছিলে। তেওঁলোকে ইউনান প্ৰভিন্সতে শান প্ৰভিন্সতে তেওঁলোকে ইণ্ডিজিনাছ আছিলে এইটো বুলি কয়। আৰু বহুতে আজিকালি কয় কুকিসকলে ইণ্ডিজিনাছ নহয় বুলিও কয়। তেওঁলোকে বৰ্মাৰ পৰা আহিছে বুলি। কিন্তু মই জনামতে যেতিয়া ব্ৰিটিছসকলে যুদ্ধ কৰিছিলে নৰ্থ কাছাৰ হিলছত, কাৰ লগত যুদ্ধ কৰিছিল? তেওঁলোকে জেমিনাগা আৰু কুকিসকলৰ লগতহে যুদ্ধ কৰিছে। এটা ইনষ্টেঞ্চ, সৰু ছোৱালী 6 বছৰৰে ছোৱালী এই কুকিসকলে কিডনেপ কৰি লৈ গ'ল এই যুদ্ধ সময়ত। হয়তো এটা হিষ্ট্ৰী আছে হ'বলা। কুকিসকলে কিডনেপ কৰিছিল নে জেমিনাগাসকলে কিডনেপ কৰিছিল মই ভালকৈ নাই। কুকি বুলি কৈছে। After about 10 years, she was recovered. By the time she was recovered, she was speaking only Kuki language. Kukizo. এইবিলাক হিষ্ট্ৰী আছে। আমাকো কয় আৰু কয় যে আমাৰ মানুহ ইয়াৰ মানুহ নহয় বুলি আকৌ ক'বলৈ মানুহবিলাক চেষ্টা কৰে। কিন্তু ইয়াত ইণ্ডিয়ান মংগোলিয়ানসকলৰ ইয়াতটো আমি শ্যামৰ পৰা বা ইউনান প্ৰভিন্সৰ পৰা শ্যামৰ পৰা আহা বুলি আমি ক'ব নোৱাৰোঁ। এইটো এটা কণ্টিগুৱাছ এৰিয়া। সেইকাৰণে আগৰ পৰা ইয়াত আছিলে, কিছুমান পিছতে আমাক ফল' কৰিছে। সেইটো সঁচা কথা। আৰু ইয়াত এৰিয়ানসকলে ইয়াত নাছিলে, এৰিয়ান আৰ্যসকলে ইয়াত নাছিলে। তেওঁলোকে ইৰাণৰ পৰা আহিছে, ব্ৰাহ্মীণ কায়স্থসকলে। সেইকাৰণে ইৰাণ এই শব্দৰ পৰাহে এৰিয়ান বুলি হৈছে বুলি এটা
to seek for the aliens বুলি এটা কিতাপ আছে in search of aliens বুলি এটা কিতাপ R.C. শৰ্মা হে লিখিছিলে R.C. শৰ্মা to এজন পণ্ডিত জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ থাকোঁতে হিষ্টৰী ডিপাৰ্টমেণ্টৰ তেওঁৰ এডভাইজাৰ আছিল he was an expert a research scholar a doctorate degree holder R.C. শৰ্মা তেওঁ কৈছিল যে এৰিয়ানসকলে ইণ্ডো এৰিয়ানসকলে ব্ৰাহ্মীণ কায়স্থ এইবিলাক ইৰাণৰ পৰা আহিছে এইটো বুলি কৈছে আৰু এতিয়াও তেওঁলোকে স্বীকাৰ কৰে ইৰাণৰ পৰা আহিছে সেইকাৰণে ইৰাণৰ চেহেৰা ইৰাণীয়ানসকলৰ চেহেৰা আৰু আমাৰ ইয়াৰ ব্ৰাহ্মীণ কায়স্থসকলৰ চেহেৰা অলপমান মিলে বুলি এতিয়াও কয় গুৱাহাটীত থকা অসমীয়াসকলে সেইটো কয় আমাৰতো তাৰ আগৰ পৰা আছে কিন্তু মানুহবিলাক যিবিলাক ইয়াত আহিছে তেওঁলোকে লিখা লিখিটো তেওঁলোকে বেছি কৰে আমাৰ মানুহে কি লিখা লিখি নকৰে কিতাপ নপঢ়ে মই এইটো কিতাপ এইমাত্ৰ লিখিলোঁ এইটো ক্ৰিটিকেল কুৱেষ্ট বুলি পাব্লিছাৰ ইজ ক্ৰিটিকেল কুৱেষ্ট দ্য ৰাইটাৰ্ছ আৰ ফেমাছ ৰাইটাৰ্ছ এম্বাছাডৰ কিবা কিবি ডাক্তৰ আম্বেদকাৰ মিছেছ ৰমিলা থাপা এইবিলাক লিখা দাম নহয় 20 টকা 25 টকা 40 rupees লাগে কিন্তু আমাৰ মানুহে জানিব নোখোজে সেইকাৰণে মই বিক্ৰী কৰিবলৈ কিতাপ বুক শ্বপ তাত দিলোঁ কোনো নিকিনিলে অলপমান চাব পেলাই থৈ যায় সেইকাৰণে আমাৰ মানুহ জানিব নোখোজাৰ কাৰণে আমাৰ মাটিটো লাহে লাহে গুচি গৈছে জানিব নোখোজাৰ কাৰণে ফৰ এক্সাম্পল প্ৰাগজ্যোতিষপুৰ বুলি কৈ দিয়ে ব্ৰাহ্মীণসকলে আহিলে প্ৰাগজ্যোতিষপুৰ এইটো গুৱাহাটীটো প্ৰাগজ্যোতিষপুৰ আগৰ পৰা চেঞ্চুৰিজ ৰামায়ণত মহাভাৰতত লিখা আছে বুলি কৈছে প্ৰাগজ্যোতিষপুৰ এই গুৱাহাটী বুলি কৈছে আৰু এই গুৱাহাটী নৰ্থ গুৱাহাটী ফালে নৰ্থ গুৱাহাটী নহয় মালিগাঁৱৰ ওচৰত মালিগাঁৱতে এতিয়া প্ৰাগজ্যোতিষ কলেজটো আছে তাত মই এসময়ত তাত চেয়াৰমেন আছিলোঁ তাতে প্ৰাগজ্যোতিষপুৰ আছিলে বুলি ক'লে তেতিয়া মই পষ্টিং আছিলোঁ পাঠানকোটত মই আছিলোঁ তেতিয়া মই এজন শৰ্মা ব্ৰাহ্মীণকে মই সুধিলোঁ পাঞ্জাবী ব্ৰাহ্মীণ চুলি কাটা এইটো কি বুলি কয় সেইটো তেওঁলোকে চুলি কাটা পাঞ্জাবীটো মুণ্ডা পাঞ্জাবী বুলি কয় মুণ্ডা মানে সেই আদিবাসী মুণ্ডা নহয় চুলি নাই কাৰণে চুলি কাটে কাৰণে মুণ্ডা পাঞ্জাবী বুলি কয় তেওঁ মই ক'লোঁ যে প্ৰাগজ্যোতিষপুৰ আমাৰ গুৱাহাটীত আছে বুলি তাত আছিলে তেওঁ খুব হাঁহিলে একদম লাভ নাই নেকি তেওঁ হাঁহিছে মোক ক'ত গুৱাহাটীত ক'ত প্ৰাগজ্যোতিষপুৰ হ'ব বুলি মোক হাঁহিছে তেতিয়া মই সুধিলোঁ তেতিয়াহ'লে প্ৰাগজ্যোতিষপুৰ ক'ত আছে তেওঁ কৈছে যে বাৰু মই কাইলৈ টুমৰো আই উইল টেল ইউ বুলি মোক ক'লে নেক্সট ডে তেওঁ মোক ক'লে প্ৰাগজ্যোতিষপুৰ ইজ 50 kilometers away from Chandigarh in Haryana. That Pragyatish বুলি আছিলে প্ৰাগজ্যোতিষপুৰ বুলি যেতিয়া এৰিয়ানসকলে ইৰাণৰ পৰা আহি আছিল তেতিয়া পাঞ্জাৱ হাৰিয়ানা এইবিলাকটো ইষ্টাৰ্ণ এৰিয়া নিচিনা হৈ গ'ল ইষ্টাৰ্ণ ছাইড হৈ গ'ল প্ৰাগ মানে ইষ্টাৰ্ণ সেইকাৰণে ইষ্টাৰ্ণ বুলি তেওঁলোকে নাম দিলে তেতিয়া চব কংকাৰ কৰিলে অকুপাই কৰিলে এতিয়াতো ইষ্টাৰ্ণ নহ'ল তেতিয়াতো চেণ্ট্ৰেল হৈ গ'ল সেইকাৰণে সেই প্ৰাগজ্যোতিষপুৰ নাম এতিয়া জ্যোতিষ মঠ বুলি আছে এতিয়াও তাত টেম্পল আছে চব আছে জ্যোতিষ মঠ কিন্তু আমি বহুত মানুহে প্ৰাগজ্যোতিষপুৰটো গুৱাহাটীতে আছে বুলি ভাবি ল'লে সেইটো ৰামায়ণতে লিখা আছে নে কি কয় মহাভাৰততে লিখা আছে বুলি কৈছে এতিয়া মহাভাৰত আৰু ৰামায়ণটো আকৌ চালে ফাৰ্ষ্ট পেজ প্ৰথম পেজতে দেখিব ৰামায়ণ আৰু মহাভাৰত এইটোতো ইমাজিনেশ্যন বুলি কৈছে
কল্পনা হয় নে নহয় কল্পনা তাৰমানে ইমাজিনেশ্যন এইটো ইমাজিনেশ্যনটো নকৰ হ'ব নোৱাৰে নহয় এতিয়াতো মাথাৰ ভিতৰৰ কথা এইটো ইমাজিনেশ্যনটো একচুৱেলটো নহয় তাৰমানে গুৱাহাটীতো প্ৰাকৃতিক স্কুল নাই ক'তো নাই আচলতে এইটো কিন্তু আমি নজনা কাৰণে সেইটো আমি গ্ৰহণ কৰিলোঁ একচেপ্ট কৰিলোঁ একচেপ্ট কৰাৰ কাৰণে এতিয়া গ্ৰামীণ কায়স্থসকলে আচল অৰিজিন মানুহ বুলি কৈ দিলে আমিতো পিছত অহা মানুহ বুলি আমাক কৈ দিলে সেইটো আমাৰ লছ একেই কথা কাম এখা এইটো আমাৰ খাচী আৰু কাৰ্বিসকলৰ চেক্ৰিফাইচ কৰা ঠাইত চেক্ৰিফাইচ হ'লে হিউমেন চেক্ৰিফাইচ তাত কৰিছিল আৰু নামটো কামেখা মই ইয়াত ক'ৰবাত দেখিছোঁ ইমিডিয়েটলি বিচাৰিবলৈ অলপমান দিগদাৰ হৈছে আচ্ছা কামেখা the Khasis and the Karbis had their places of sacrifice on the Kamekha hills in Kwansi, now called Guwahati. Kwansi we call it area. Hey, Guwahati too. Kwansi means big gardens, cultivation of betelnut, white, ubi, aru pan. সেইকাৰণে ডাঙৰ আৰু বিক্ৰী কৰে তাতে সেইকাৰণে পিছত পাণ বজাৰ বুলি হৈ গ'ল তাতে আমাৰ কাৰ্বি আৰু খাচীসকলৰ তেওঁলোকৰ ৰজা এটা আমাৰ ৰজা বহুত থাকে সেইকাৰণে তেওঁলোকৰ ঠাইত আছে সেইকাৰণে 1931 চেঞ্চাছত গুৱাহাটী কাৰ্বিসকলৰ পপুলেশ্যন 63% গুৱাহাটী 63% আৰু খাচী বহুত আছে তাতে আৰু বড়ো মানুহ পিছত আহিলে বড়ো মানুহটো নৰ্থ বেংকতে আছিলে আগৰ পৰা পিছত তেওঁলোকো আহিলে গাৰো মানুহ আছিল আমাৰ লগত সেইকাৰণে ৰামথে মাৰা নহয় জানো গুৱাহাটীতে এই গানটো হৈছিলে গানটো যিটো তেওঁ ক'লে সেইটো গানটো এতিয়া ইণ্টাৰনেশ্যনেলি ফেমাছ হয় I will follow with I will not return back বুলি সেইটো গান এটা আছে আচ্ছা এই কামেখাটো তেতিয়াহ'লে কামেখা is a Khasi word meaning paternal grandmother. It was on these hills the Khasis and Karbis performed sacrifices in honor of their paternal grandmother. In order to obliterate the ownership of the place, a story was fabricated by Indo-Aryan immigrants. The fabricated story says that once there was a beautiful goddess called Kamakhya. Norokasur, the king of the demons, got infatuated with her. She bluffed him that she would marry him if he could construct a path from the foothill to the sacrificial place at the top of the hill and complete it before the cock crew, before dawn. The foolish Norokasur believed her and began to construct the path. At midnight, finding that the Norokasur was about to complete construction of the path, Devi Kamakhya transformed herself into a cock and crew in front of Norokasur. Enraged, the demon king ran after the cock to kill it. He ran after the cock in futility. Consequently, he constructed the path which could be used by the Brahmin priest, but he could not marry Kamakhya Devi. Here's the story. Norokasur, itu Karbi king aছিলে এতিয়াও Norokasur গাঁও আছে সব Karbi গাঁও এতিয়াও আছে কাহিনী পৰা কিন্তু এইটো ব্লক কৰি পেলাই একচেপ্ট কৰিলে যে কামাখ্যাটো ব্ৰাহ্মীণসকলৰ বুলি কৈ দিছে কাৰণ এইটো বিশ্বাস কৰিব নোৱাৰে এইটো
ব্ৰাহ্মণ ছোৱালীয়ে এটা কেনেকৈ আহি পেলাই থাকিছে বাৰু নহয় জানো এইটো দেৱতাও নহয় একো নহয় ঈশ্বৰ নহয় তাত আহি পেলাই এনেকৈ তাত থাকিলে কিন্তু আমাৰ মানুহে এইটো গ্ৰহণ কৰিলে সঁচা বুলি সেইকাৰণে আমাৰ মাটিটো তেওঁলোকে অকুপাই কৰি থৈ গ'ল এতিয়া আমাৰ মানুহ নাই কাৰ্বি গাঁও আছিলে এই পাণ্ডু তাৰ মনোনীত বহুত আছিলে কিন্তু এতিয়া এটাও নাই তাত গাঁও এতিয়া আমাৰ বেংগলী মানুহে আছে তাৰ সেইটো গাঁও এতিয়া গোটেই এটা চহৰ হৈ গ'ল আমাৰ কাৰ্বিসকলৰ নাই আৰু খাচীসকলৰ যিমান আছিলে তেওঁলোকে 12 ঘৰীয়া হৈ আছে দিছপুৰত গুৱাহাটীত তেওঁলোকে আছে কিন্তু তেওঁলোকে খাচী বুলি এতিয়া নকয় গাৰো মানুহ বহুত আছে তাত আমাৰ সোণাপুৰত কিন্তু তেওঁলোকে গাৰো বুলি এতিয়া স্বীকাৰ নকৰে তেওঁলোকে অসমীয়া বুলি স্বীকাৰ কৰে আৰু তেওঁলোকে কিয় স্বীকাৰ কৰে তেওঁলোকক টকা চকা দিয়ে বোলে সেইকাৰণে তেওঁলোকে অসমীয়া বুলি কয় গাৰো বুলি নকয় তেনেকে আমাৰ মাটিটো by naming the place in the name of some other people they occupy through that এতিয়া নাগাসকলক কৈছে যে the word Naga is a Sanskrit word এইটো এটা সংস্কৃত ভাষা যে নাগাসকলক দেখিছে তেওঁলোকে লেংটা কাপোৰ কানি নিপিন্ধে সেইকাৰণে বোলে তেওঁলোকক নাগা বুলি কৈছে আমি নাগালেণ্ডতো বা অলপ কিছুমান মানুহটো সেইটো একচেপ্ট কৰিলে এইটো সঁচা বুলি কিন্তু কথাটো কি হ'ব নাগা বুলি যদি সংস্কৃত হয় এইটো যদি বামুণসকলে নাম দিছে এইটো বুলি কয় তেতিয়াহ'লে বামুণ must be Nagaland before the Naga people came to that place. Otherwise, how can the Bamun people, the Indian Arjo-সকলে, Indo-Indian সকলে ইৰাণৰ পৰা কেনেকৈ নাগাসকলে ইয়াৰ নাগা হিলছত আহা বুলি কেনেকৈ দেখিব নহয় জানো ইমান দূৰ মাজত বহুত মানুহ আছিল আকৌ বহুত মানুহ আৰু আছে ইৰাণৰ পৰা ইয়াত আছামলৈকে মাজতো বহুত আৰু আছে তেওঁলোকক নেদেখি পেলাই মাত্ৰ নাগাসকলক দেখিছে নেকি সেইটো আচলতে ফাঁকি এইটো আচলতে ফাঁকি আমি সেইবিলাক ইনচাইট কথা আমি আমাৰ ট্ৰাইবেল মানুহ বুজিবলৈ বৰ টান এইটো বুজিব নোৱাৰে এইটো হাঁহিব বহুতে হাঁহিহে হাঁহিব কিন্তু এনেকুৱা হৈ পেলাই আমাৰ মাটি চাটি চব গুচি যায় বনাচুৰ কৃষ্ণ এইটো বনাচুৰ অসুৰ এইটো বোধহয় বড়ো মানুহ আছিলে নেকি বনাচুৰ চব অসুৰ বুলি কয় আমাক ডেমন বুলি কয় আমাৰ কাৰ্বিসকলক ডেমন বুলি কৈছে বড়োসকলক ডেমন বুলি কৈছে বনাচুৰ কৃষ্ণ এইবিলাক বহুত ষ্টৰী এইবিলাক পঢ়ি থাকিলে গম পাব যে আমাৰ মানুহে এটা ভুল নামবিলাক যেনেকৈ মানুহবিলাক নাম দিব তেওঁলোকে এক্সপ্লেইন কৰিব ডিফিনিশ্যন দিব তেতিয়া আমি একচেপ্ট কৰি লওঁ উইদাউট থিংকিং ফাৰ্ডাৰ সেইকাৰণে আমাৰ মাটি আমাৰ জাতি গুচি যায় আমাৰ কাৰ্বি মানুহ 63% in 1931 গুৱাহাটী এতিয়া ভাবিব পাৰে নেকি এইবিলাক চব মৰি গ'ল তেওঁলোকে মৰা নাই তেতিয়াহ'লে ক'ত পলাইছে যদি ক'ৰবাত পলাইছে সেই তালৈকে পলাইছে বুলি জানিব লাগে গম পাব লাগে এতিয়া কিন্তু নহয় তেওঁলোকে পলাও নাই তেওঁলোকে মৰাও নাই মৰিছে যেনেকৈ জেনেৰেল মানুহ মৰিছে এইটো নিচিনাটো মৰিছে কিন্তু গোটেইখিনি জাতিটো মৰিছে 63% মৰিছে বুলি ক'ব নোৱাৰোঁ কিন্তু আমাৰ গুৱাহাটীত যিমান গুৱাহাটী আছে আমাৰ কাৰ্বি মানুহ পাণ্ডুলৈকে আমাৰ কিংডম আছিল কাৰ্বি কিংডম সেইকাৰণে পাণ্ডু কেপান আদু বুলি কাৰ্বি ভাষা এইটো তাৰমানে জংঘল ক্লিয়াৰেন্স দ্য লাষ্ট পইণ্ট বুলি তাতে খেতি কৰে আৰু আমাৰ কাৰ্বি ৰজা তাৰ পুলিচ আউটপোষ্ট ৰাখিছিলে আমাৰ নিজৰ পুলিচ এই আছাম পুলিচ নহয় আছিলে তেতিয়া 300 to
200 years আগলৈকে আছিল এতিয়া কিন্তু আমাৰ মানুহ নাই আছে কিন্তু নাইকিয়া হৈ গ'ল আমাৰ কনভাৰ্ট কৰিলে 1521 চনৰ পৰা 1521 চনৰ মানৰ পৰা আমাক বেছিকে কনভাৰ্ট কৰিলে আৰু কনভাৰ্ট কৰি আমাক কোৰ্স বোলা এটা কাষ্ট নতুন কাষ্ট বনাই পেলাই আমাক তাত ৰাখিছিল আমাৰ কিতাপতে লিখা আছে এইবোৰ কোৰ্স বুলি আৰু সেই কোৰ্স মানে যেতিয়া কনভাৰ্ট হয় কাৰ্বিয়ে যদি কনভাৰ্ট কৰিলে অসমীয়ালৈ তেতিয়া কোৰ্স লৈ কনভাৰ্ট কৰিলে তেওঁলোকৰ নিজৰ কাপোৰ কানি পিন্ধিব নিদিয়ে বগা ধুতি কিবা কিবি পিন্ধিবলৈ দিয়ে আৰু চুলি দীঘল কৰি ৰাখিবলৈ দিয়ে আৰু নিজৰ ভাষা ক'ব নিদিয়ে নিজৰ কাষ্টম চব ফ'ল' কৰিব নিদিয়ে সেইকাৰণে তেওঁলোকক কোচ বোলে এটা জাতি কৰি থৈ দিছে চাবকাষ্ট আৰু সেই জাতিটো ডাঙৰ হৈ মাল্টিপ্লাই হৈ তাৰ ল'ৰা ছোৱালী বহুত হৈছে সেইকাৰণে কৈছে এইটো কি এইবিলাক ল'ৰা ছোৱালীটো তেতিয়াহ'লে কি জাতি বুলি কওঁ তেতিয়া কৈছে যে এইটো এই কোৰ্সৰ লাইনৰ পৰাহে এইবিলাক জন্ম হৈছে আহিছে কোৰ্স লাইনৰ পৰা আহিছে লাইন বুলি ক'লে আমাৰ আছামিজ ভাষাটো শাৰী বুলি শাৰী সেইকাৰণে কোৰ্সৰ শাৰী কোৰ্সৰ লাইনৰ পৰা আহিছে এইটো বুলি সেইকাৰণে কোৰ্সৰ শাৰী কছাৰী হৈ গ'ল পিছত কছাৰী এতিয়া সেইকাৰণে আগৰ দিনত কাৰ্বি কছাৰী বুলি আছিলে কয় কাৰ্বি কছাৰী বহুত আছে ডিমাছাৰ কছাৰী আছে বড়ো কছাৰী আছে লালুং কছাৰী আছে নাগা কছাৰী আছে কুকি কছাৰী আছে খাচী কছাৰী আছে গাৰো কছাৰী আছে চব আছে চব কোচহাৰী সেইকাৰণে এই কোচৰ ভিতৰত আমাৰ নাগা মানুহ বহুত আছে খাচীও বহুত আছে বড়ো গাৰো চব আছে তেওঁলোকে কোচ কৰি থৈ দিলে তাৰ কিতাপত লিখা আছে ইন এ লাৰ্জ স্কেল বুলি কৈছে ইন এ লাৰ্জ স্কেল conversion took place and it was done by এইটো শংকৰ দেৱ আৰু মাধৱ দেৱ এই দুজনে কৰিলে সেইকাৰণে আমি জানো যে অসমীয়া বুলিতো জাতি নাছিলে আগতে নে আছিল নেকি কিতাপততো নাই অসমীয়া বুলি জাতি নাই এইটো নতুন জাত বনাইছে ক'ৰ পৰা জাতি বনাইছে মানে মানুহ সৃষ্টি কৰিছে নেকি আগতে সৃষ্টিটো কৰা নাই নতুনকৈ এই কাৰ্বিৰ পৰা নাগাৰ পৰা খাচীৰ পৰা গাৰোৰ পৰা বড়োৰ পৰা চব জাতি এই আমাৰ মংগোলিয়ান ট্ৰাইবৰ পৰা কনভাৰ্ট কৰি পেলাই তেওঁলোকে কোচ কৰি তাৰপৰা কছাৰী কৰি থৈ দিলে এতিয়া কছাৰী বুলিতো মানুহ জাত নহয় আচলতে কছাৰী বুলি কোনো মানুহ জাত নাই কাৰ্বি কছাৰী আছে বড়ো কছাৰী আছে ডিমাছা কছাৰী আছে খাচী কছাৰী আছে নাগা কছাৰী আছে আমি কনভাৰ্ট কৰিলোঁ সেইকাৰণে এই নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ নাগা খাচী গাৰো কাৰ্বি ডিমাছা বড়োসকলৰ ৰাজ্য আছিলে মিচিংসকলৰ ৰাজ্য আছিলে তেওঁলোকৰ বেলেগ বেলেগ ৰাজ্য আছিল এই গোটেইখিনি ৰাজ্যটো এতিয়াতো নাইকিয়া কৰি দি পেলাই আমিতো মাইনৰিটিহে হৈ গ'লো এতিয়া আৰু কোন হৈ গ'ল আমাৰ মানুহে সেই নতুন জাত অসমীয়া বোলা ঠাইত আমি সোমালোগে আৰু সেইটোৱে আমি ডাঙৰ কৰিবলৈ লৈছিলোঁ আৰু ডাঙৰ কৰি পেলাই আমাকে এতিয়া অটনমি নিদিওঁ বুলি আমাৰ মানুহ নিজেই কাকো কয় আচৰিত কথা হয় জানো আমাৰ নিজৰ মানুহ যিবিলাকে অপোজ কৰি আছে আপোনালোকক নিদিওঁ বুলি অটনমাছ নিদিওঁ বুলি তেওঁলোকে আৰু চব জাতিসকলক নিদিওঁ বুলি আমাৰ নিজৰ মানুহ কিন্তু এতিয়াতো নিজৰ বুলি নকয়
এতিয়া মই নামটো নকওঁ আমাৰ ডাঙৰ পলিটিকেল লিডাৰ মিনিষ্টাৰ সেইবিলাক তেওঁলোকৰ চেহেৰাটো আপোনালোকে চাওক মনত এতিয়া মনত ভাবি লওকচোন কোন কোন মিনিষ্টাৰ MLA ডাঙৰ অসমত ডাঙৰ জাতি কি কয় ডাঙৰ মানুহ কিন্তু তেওঁলোকৰ চেহেৰাটো কাৰ লগত মিলে আমাৰ কাৰ্বি লগত মিলে নহয় জানো নাগা লগত মিলে তেওঁলোকে কিন্তু আমি যদি কওঁ আপুনি নাগা আছিলে নেকি বুলি ক'লে খং উঠিব পাৰে দেই লাজ কৰিব এতিয়াতো আৰু সেইটো সদায় আমি কৈ থাকোঁ যেতিয়া আমাক কনভাৰ্ট কৰিলে শংকৰদেৱ মাধৱদেৱসকলে 1521 পৰা আৰম্ভ কৰি প্ৰথম কাৰ্বিসকলক কনভাৰ্ট কৰা জনটো তাৰ নাম কি দিলে জয় হৰি আতা তাৰ কাৰণ উপাধিটো টাইটেলটো চাৰনেমটো থাকিলে গম পাব নহয় কাৰ্বি বুলি সেইকাৰণে চাৰনেমো কাটি পেলালে জয় মানে ভিক্টৰী হৰি মানে ঈশ্বৰ আতা মানে গ্ৰাণ্ডপা ভিক্টৰী ঈশ্বৰ গ্ৰাণ্ডপা নামটো এনেকুৱা দিলে দি হাই আৰু নাম মানে di itu bantuan sih nanti. Kitab waktu ni ada tu biar atau kata ni dia tak biar ni hak kitab tu ni dia anda. Ani sihat ala komplain betul ni dia lo. Ni pun benar ni lo. Kamu ni kitab terkonek kotor mana kopi itu. Ini dia komplain asli. Komplain pun mau kopi. যে নাগা খাচী সকলে আমাৰ মানুহ বুলি মন কৰে তেতিয়া সেই বিজেপি মানুহবিলাকে কৈছে নহয় আমাৰ মানুহ নহয় তেওঁলোকৰ মানে আমাৰ মানুহটো এই অসমীয়া বঙালী বিহাৰী এইটো আমাৰ মানুহ বুলি এইটো অপৰাধী নহয় জানো সেইকাৰণে আধিপাত কিতাপত দেখিছিল আৰু ময়ো পঢ়িছিলোঁ LP স্কুলত টেক্সটবুকত লিখা বুলি ক'লে এইটো ইউনিভাৰ্চেলি একচেপ্টেড ফেক্ট টু বি ট্ৰু নহয় জানো সঁচা কথাই লিখে টেক্সটবুকত স্কুলত কলেজত যিটো শিকায় এইটো সঁচা কথাই তাত লিখে তেতিয়াহ'লে আমাক কি সঁচা কথা আমাৰ কাৰণে লিখিছিল আধিপাত বুলি কিতাপত LP স্কুলত আমি পঢ়িছিলোঁ তাত কি লিখিলে অকা দফলা মিকিৰ অপৰা নাগা লেখা আৰু সেইটোকে আমি সঁচা বুলি ভাবিলোঁ মই সৰু আছিলোঁ মোৰ মাতো হাঁহি থাকে দেই মোৰ মায়ে টিচাৰ আছিলে সেইকাৰণে আমি পঢ়ি থাকোঁ মেমৰাইজ কৰিছোঁ আমি অকা দফলা মিকিৰ অপৰা নাগা লেখা মিকিৰ অপৰা নাগা লেখা এইটো বুলি মেমৰাইজ কৰিছিলোঁ যেতিয়া মোৰ মাতো হাঁহি থাকে তেওঁলোকে গম পাইছে অৰ্থটো কি সেইকাৰণে আমাৰ হাঁহি থাকে তেতিয়া পৰীক্ষা আহিলে প্ৰশ্ন উঠিলে টেক্সটবুকটো এতিয়া পৰীক্ষাটো আহিব আহিছে মিকিৰ চুকানে অপৰা প্ৰশ্ন আহিলে যিবিলাকে চুকা বুলি লিখিলে তেওঁলোকক 0 নম্বৰ দিছে যিবিলাকে অপৰা বুলি ৰিপ্লাই দিছে এনচাৰ তেওঁলোকে ফুল মাৰ্কছ পাইছে আহিছে নাগাটো লেতেৰাৰে চাফা চাফা বুলি লিখাবিলাক নম্বৰ 0 লেতেৰা বুলি লিখাবিলাক নম্বৰ খুব তথাপি আমি সেইটো একচেপ্ট কৰিলোঁ মই কৈছোঁ নাগা হ'বলৈ বাৰু লেতেৰা বাৰু ধৰি লওঁ লেতেৰা তেওঁলোকে নাচাবৰ নদীলৈ উঠি গা ধুইছে ভালকৈ আহিলে চাফা কৰি আমাৰ কাৰ্বিও ভাবিছে মই চাবোন কিনি পেলাই ধুম নহয় জানো কাৰ্বিসকলে মন চাবোন কিনি পেলাই ধুলে কাৰ্বনিক চাবোন এইটো হাতী যি হাতীক ধুবলৈ ব্যৱহাৰ কৰে কাৰ্বনিক চাবোন লৈ গৈছে খুব ধুইছে নাই এইটো নহয় চাফা অপৰাধ থাকি আছে এতিয়া গৰম পানীৰে একদম গৰম
অপৰাধ থাকিব তেতিয়া কৈছিল নহয় কোনোবাই কৈছে এইটো অপৰাধটো মনৰ ভিতৰতে আছে এইটো মনৰ ভিতৰত ইয়াত নেকি হয় ইয়াতে এই তেতিয়া অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যন কৰিলে থাকিয়ে ডাক্তৰে কৈছে ছাৰ বোলে ইয়াতে আছে বুলি চাই লওঁচোন নাই তো কৈছে সেই অপৰাধ বুলি মইতো উঠাই আনি নাই এইটো দেখা নাই চকুৰে সেই অপৰাধ তাৰ মানে আচল কথাটো অপৰাধ নহ'বলৈ হ'লে আমাৰ চিন্তাধাৰা আমাৰ থিংকিংটোকে চেঞ্জ কৰিব লাগে চকুৰে দেখা নাপায় এইটো চকুৰে দেখি থকা বস্তুটো সলাবলৈ বৰ সহজ কিন্তু চকুৰে নেদেখা বস্তু আৰু চকুৰে নেদেখা বস্তুটোহে বেছি পাৱাৰফুল কিন্তু আকৌ চকুৰে দেখাটো নহয় জানো নাগা লেতেৰা এইটো ধুই দিছে কিন্তু ঠিক হৈ গ'ল কিন্তু তেওঁলোক আকৌ মনটো ঠিক নহ'লে ব্ৰাছটোকে খাই থাকে নহয় জানো চবেই দেখিছে মনটো যদি চেঞ্জ নহ'লে তেতিয়াহ'লে আমি বেকৱাৰ্ডহে হৈ থাকিম এতিয়া চেঞ্জ হ'বলৈ হ'লে এটাতো অৱশ্যে খ্ৰীষ্টিয়ানসকলে কৈ থাকে the fear of the Lord is the beginning of wisdom বুলি and the knowledge of the Holy One is understanding বুলি কৈ থাকে মানে ঈশ্বৰৰ ভয় কৰিব লাগে তেতিয়াহে এইটো আপোনাৰ জ্ঞানটো পাব বুলি খ্ৰীষ্টিয়ানসকলে কয় সেইটো খ্ৰীষ্টিয়ানসকলে একচেপ্ট কৰিব পাৰে আমাৰ মানুহটো কি কৰিব তেতিয়াহ'লে আমাৰ মানুহ ভাল চিন্তাধাৰা কৰি যে ভালটো জানিবলৈ হ'লে কিতাপটো পঢ়িব লাগিব সৰু সৰু কিতাপ ক্ৰিটিকেল কুৱেষ্টৰ কিতাপ এইবিলাক কিতাপ লিখাবিলাক একদম নিউট্ৰেল মানুহে লিখে কোনো কিনিব নোখোজে আমাৰ মানুহ আৰু তেওঁলোকে কৈছে মই তেওঁলোকৰ ক্ৰিটিকেল কুৱেষ্ট প্ৰেছলৈ গৈছিলোঁ চাউথ নৰ্থ দিল্লী ফালে আছে তেওঁলোকে কৈছে যে এইটো কিতাপ অসমত বিক্ৰী কৰিবলৈ জাগা নাই কোনোৱে নিকিনে সেইকাৰণে আপুনি কি বিক্ৰী কৰকচোন বুলি পেলাই মোক দিলে মই বিক্ৰী কৰিবলৈ লৈছিলোঁ কোনোৱে নিকিনে তাৰমানে আৰু অপৰাধে হৈ থাকিবলৈ ইচ্ছা কৰে ইয়াত বহুত আছে সৰু সৰু দামটো একেবাৰে 20 টকা গৰু গাহৰি মাংস কিনিলেতো 300 টকা নে 500 টকা নহয় জানো এই 500 টকাটো বাৰু আজি একদিনটো আধা কেজি কিনকচোন সেই আধা কেজি দামটো কিতাপটোৰে কিনক তেতিয়াহ'লে আপোনাৰ ভাল হ'ব কিন্তু সেইটোও আমি নকৰোঁ আমাৰ ট্ৰাইবেলসকলৰ ঘৰত চিটিং ৰুমত কিতাপটো একদম লাইন কৰি ৰাখে এইটো পঢ়িবলৈ নহয় শ্ব' কাৰণে এইটো ফাৰ্নিচিং এইটো ফাৰ্নিচাৰ বুলি ধৰা হয় শ্ব' কাৰণে একদম লাইন কৰি ৰাখে কোনো নপঢ়ে সেইকাৰণে আমি ইণ্ডিজিনাছ মানুহ আমাক ইণ্ডিজিনাছ ময়ো ট্ৰাইবেল বুলি বহুত ক'লোঁ আগতে আমি এইকাৰণে মই ট্ৰাইবেল আচলতে মই নকওঁ আজিকালি কাৰণ দেখিলোঁ এইটো ট্ৰাইবেল কি এইটো শব্দটো কি এইটো বুলি আৰু এইটো ইয়াত লিখিছে বৰা দেই আমাক কনভাৰ্ট কৰি পেলাই বহুত বেছিভাগে বৰা বুলি উপাধি দিয়ে এই যিমান বৰা অসমত তেওঁলোকে আইদাৰ নাগা অৰ কাৰ্বি অৰ বড়ো অৰ গাৰো অৰ খাচী এইবিলাক বা মিচিং মানুহ বৰা বুলি মিনিংটো কি তেতিয়াহ'লে আমি এনেই একচেপ্ট কৰিলোঁ মিষ্টাৰ বৰা বুলি একচেপ্ট কৰিলোঁ কিন্তু পুৰাণত লিখা আছে পুৰাণ 18টা পুৰাণ আছে এটা পুৰাণটো বৰা পুৰাণ বুলি আছে তাত লিখিছে পুৰাণ মানে গাহৰি বৰা মানে গাহৰি এতিয়া আমাক কনভাৰ্ট কৰি পেলাই আমাক গাহৰি টাইটেলহে আমাক দিলে আমি নজনাকৈ বেছিকৈ নাভাবাকৈ আমি একচেপ্ট কৰি থৈ দিলোঁ
আৰু সেইবিলাক যিবিলাকে আমাক এই উপাধিটো দিলে তেওঁলোক আমাক আকৌ কনফিউজ কৰিছে কৈছে বৰা মানে 12 বোলে দেই 12 কাৰণেহে বৰা বুলি কৈছে কিন্তু 12 যদি বৰা বুলি কয় তেতিয়াহ'লে 12 কাছ বুলি কাছ নহয় জানো কাছ 12 তেতিয়াহ'লে 12 বৰা বুলি ক'লে চকা বুলিতো সেইটো নহ'ব নহয় জানো সেইটো আমি চিন্তা কৰিব পাৰোঁ বৰা বুলি আমাক গাহৰি বুলি আমাক কয় আমাৰ আগতে এজন বৰা বুলি আছিলে মককচং মই তাত পঢ়োঁতে বৰা তেওঁ কথাও খুব কৈছিল আমাকো দিলে তেনেকুৱা গাহৰি আমি নাজানাকৈ মিষ্টাৰ বৰা বুলি ক'লে মিষ্টাৰ আচলতে মিষ্টাৰ গাহৰি বুলি আমি আৰু সেইটো আমি একচেপ্ট কৰিছোঁ একো নহ'বাকৈ এতিয়া সেইকাৰণে ইয়াত ট্ৰাইবেলৰ কথা ট্ৰাইবেল ট্ৰিবাছ শব্দ এইটো লেটিনৰ ভাষা ট্ৰিবাছ মানে এনচিয়েণ্ট three divisions of ancient Roman people. Three divisions of ancient Roman people. বহুত দীঘল হৈ নেকি মই এনেকুৱা হয় দুটা বাজিলে আধা ঘণ্টা হৈ গ'ল শেষ কৰি দিম three divisions of ancient Roman people. It is tribus. এই ট্ৰিবাছৰ পৰাহে ট্ৰাইব হৈ গ'ল সেইকাৰণে আমাৰ এটা আমি ট্ৰেইনিঙত দিল্লীত এবাৰ আমেৰিকান মানুহ আছিলে তাত ইংলিছবিলাকো আছিলে ট্ৰাইবেল বুলি পেলাই তেওঁলোকে হাঁহিছিলে ট্ৰাইবেল কি ট্ৰাইবেল এনেকুৱা কৰিলে তেতিয়াহে লিউটেনেণ্ট গভৰ্ণৰ অফ দিল্লী আহিছিল তেওঁ কৈছে ট্ৰাইবেল বুলি এনেকুৱা কৰিলে ট্ৰাইবেল হৈ যাম নহয় বুলি কৈছিল কম কৰিছিল কম নহয় মানে জোৰকৈ কৈছে ট্ৰাইবেল হৈ যাম নহয় বুলি তাৰমানে ট্ৰাইবেল বুলিতো আচলতে ছ'চিয়লজি লিখা আছে আৰু এন্থ্ৰপলজিত লিখা আছে ছ'চিয়লজি এন্থ্ৰপলজিত কোৱাটো ট্ৰাইব বা ট্ৰাইবেলসকলে ট্ৰাইবটো এন্থ্ৰপলজিকেল টাৰ্মছ হয় ট্ৰাইবেলটো এইটো এডজেক্টিভ হয় এইটো গুণ এটা গুণ বুজায় কি গুণ মানুহৰ জাত বুলি নহয় এইটো ট্ৰাইবেল বুলি মানুহৰ জাত নহয় আমি যদি মই ট্ৰাইবেল বুলি কওঁ তেতিয়াহ'লে মোৰ জাত নাই আচলতে মই মাত্ৰ গুণহে আই এম অনলি এ কোৱালিটি আই এম অনলি এন একুৱালিটি আৰু ট্ৰাইব বুলি ক'লে অন্য জাতিৰ লগত তাৰমানে যি আমাৰ নিজৰ জাতিৰ লগত থাকিব নোখোজে আমি সেইকাৰণে মই যেতিয়া ক'লোঁ নাগা আৰু খাচীটো আমাৰ মানুহে হয় বুলি মই ক'লোঁ তেতিয়াহে ট্ৰাইবেলবিলাকে নহয় বুলি কৈ দিম মইতো ট্ৰাইবেল নহয় সেইকাৰণে মইতো হয় বুলি কৈ দিম মোৰ সেই ট্ৰাইবেল কোৱালিটিটো মোৰ পৰা কেতিয়াবাই গ'ল সেইকাৰণে মই চব ট্ৰাইবেলৰ লগত একেলগে থাকিব লাগে বুলি মই কৈ থাকোঁ তেতিয়াহ'লে আমি যদি ট্ৰাইবেল নহয় তেতিয়াহ'লে আমাৰ জাত কি হ'ব জাতটো থাকিবই লাগিব যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ বিচাৰিবলৈ বিচাৰিছিল তাৰ আগতে মোৰ দেন 300 নে 3000 নে কিবা কিংডমছ আছিলে জাতি বেলেগ বেলেগ আছিলে এই কৃষ্ণই জাতো নাই বুলি কৈ দিলে হিন্দুসকলে লৰ্ড কৃষ্ণ বুলি কয় কৃষ্ণই ভগৱত গীতা চেপ্টাৰ 4 ভাৰ্ছ 13 কৈ দিলে মানুহৰ জাতি নাই কাষ্ট আছে বুলি কৈ দিলে তেতিয়া জাত নাই সব একেটা বুলি কৈছে কিন্তু তেওঁ কৈ দিলে ক্লাছ আছে বুলি পেলাই একো বেছিকে বেয়া কৰি থৈ দিলে আৰু আমাৰ ট্ৰাইবসকলকতো শুদ্ৰ বনাই থৈ দিছে ভৰিৰ পৰা ওলোৱা ভৰিৰ পৰা জন্ম হোৱা বুলি পেলাই আমাক আৰু কৈ দিলে বেছিকে ডাউন কৰি থৈ দিলে শুদ্ৰ কৰি থৈ দিলে তেতিয়াহ'লে ডাউন ট্ৰডেন মানে ডাউন ট্ৰডেন মানে একদম এই ভৰিৰ তলৰ পৰা ভৰিৰ চাইড পৰা নহয় তলৰ পৰা ওলোৱা বুলি কৈ দিলে আমাক এইটো ভগৱত গীতা চেপ্টাৰ 4 ভাৰ্ছ 13 লিখা আছে এইটো এতিয়া
ট্ৰাইবেল বুলি ক'লে এটা গুণ হয় এই ট্ৰাইবেল যিমান আছে তেওঁলোকে একেলগে থাকিব নোখোজে এইটো দে ৱান্ট টু বি অলৱেজ ছেপাৰেট আৰু দে ৱান্ট দেট উই আৰ ভেৰি ছেপাৰেট বুলি কয় এতিয়া আমাৰ ট্ৰাইবসকলৰ মাজত আছে কিছুমান ট্ৰাইব সকলৰ মাজত আছে ভাষাও আমি তেওঁলোকে বুজিব পাৰে কিন্তু তেওঁলোকে বেলেগ ট্ৰাইব বুলি কৈ থাকে তেওঁলোকৰ মাজত কথা পাতিব পাৰে তথাপিও বেলেগ ট্ৰাইব বুলি কৈ থাকে আমি সেইটো উপাধিটো ফেমিলি নেমটো উই মেক দ্য ফেমিলি নেম এজ এ ট্ৰাইব আৰু যিমান ফেমিলি থাকিব সিমানে ট্ৰাইব হ'ব বাঢ়িব আৰু সিমানে ট্ৰাইব বাঢ়িলে সিমানে ডিসইউনিটি হ'ব সেইকাৰণে এইটো কিতাপ কোনে লিখিছে এইটো আপোনাৰ A short history of Kangleipa লিখা মানুহ ওয়াংখেমচা চিংতামলেন MALLB ওয়াংখেমচা চিংতামলেন নামটো তাৰ লিখিছে মই এতিয়া হেৰাই দিলোঁ পেজ 23 নেকি কয় 23 তেওঁ লিখিছে এই গোস্বামী শান্তিদাস বেংগল পৰা আহি পেলাই this torture and killing spree of opponents of Hinduism was impossible to the hill people. So the vast hill people were unsubdued, non-Hindus and enemies of the Hindu king. Constant friction between the Hindu kings and the hill people were history of 18th and 19th century of Kangleipa. Many plain Hindu opponents took refuge in the hills and organized raids on the Hindu plain. So, in order to consolidate Hinduism and Hindu monarchy in the plain, the then Hindu king's political priority was to divide the plain people and hill people to make them enemies. To this end, the hymn of Chaithava ceremony was amended. Chaithava ceremony hymn এটা মিটেই সকলৰ আছিল সেইটো অৱতাৰ কৰি থৈ দিলে এমেণ্ড কৰি থৈ দিলে amended and the words lords of the plains and despot of the hills এইটো সোমাই থৈ দিলে ডিভাইড কৰিবলৈ তেওঁলোকৰ মাজত ডিভাইড কৰিবলৈ lords of the plains and despots of the hills আৰু কি কৰে were added as a state policy to suppress the hill peoples to the root after the social fabrics of Meitei race in the plain had been done away with completely. The plain people were brought to the Hindu Indo-Aryan fold and the hill peoples become unclean non-Aryans, divisions of the same people. They are the same people. Kuki, Naga, Meitei, they are the same people. Same people. Some difference. That is the same people Mongolian they are. This Hindu divide and rule policy has far-reaching effects. You know today you know what is happening. Do you think that Meitei people will be always protected? No. Meitei are being destroyed by doing this actually. Manipur is being destroyed by creating this problem because now that divide is so deep inside it cannot be healed anymore. That is what they are saying now. Maybe I feel it can be healed slowly. It may be very slow. But by the time we heal it, I think the whole will be captured by Aryan people. We will not be able to rise up. We will not be able to survive also. That is going to happen. What Goswami Shantidas has done. That is why it is written, this notorious Goswami Shantidas বুলি ইয়াত লিখা আছে। এইটো মই লিখা নাই, আমাৰ লিখা নাই, মিটেই মানুহে লিখিছে। তেওঁ ইয়াতে ইৰোম শৰ্মিলা নক্সাও আছে তেওঁলোকে
Do you think that they will be protected? No, they are flattered now. They are pushed up above. It will be thrown down with force. It will break like anything. Midday will be. Now, how to protect them from destruction? Then they are also our people, Mongolian people. They are not tribal, and we should not be tribal. We should not remain tribal all the time. For example, Brahmin are tribal. Where tribal? They have 10 tribes, Brahmin people, and now they are not tribal anymore. They live together. So also, the Israel people, they were 12 tribes. 12 tribes. They fought against each other. Judah and the North Kingdom, they fought against each other, killed among themselves. But now they stay together. Then only they have become strong. Now we are also the same way. Why should we fight? Actually, we cannot blame the government of India also. They do not understand what we are. They are too far from us and very different from them. So they cannot understand so deeply about us. And so in the world, one race will always try to subdue the other. That is the worldly nature which is going on. But তেতিয়াহ'লে আমি কি কৰিব লাগে? আমি কৰিব লাগে তেতিয়াহ'লে আমি ট্ৰাইবেল হৈ থাকিব নালাগে। আমি কিন্তু Indigenous Indian Mongolian হে হ'ব লাগে। যেতিয়া ইণ্ডিপেণ্ডেন্স খুজিছিলে এই কি কয় ঈশ্বৰ কি আছিলে নাম এইটো অৰবিন্দ ঘোষ এজনটো তেওঁলোকে কি কৰিছিল তেওঁলোকে আৰ্য সমাজ বনাইছিলে এৰিয়ানসকলে চব ইউনাইটেড হ'ব লাগে বুলি পেলাই আৰ্য সমাজ বনাইছে আৰু তেওঁলোকে প্ৰধান আগতে ব্ৰাহ্মণ সমাজ বনাইছিল তেওঁলোকে অনলি ব্ৰাহ্মণ এতিয়াও আসামতো ব্ৰাহ্মণ সমাজ আছে এনুৱেল কনফাৰেন্স তেওঁলোকে পাতে তেতিয়াহ'লে আমি ইণ্ডিয়ান মংগোলিয়ান সমাজ কিয় নাপাতো তেওঁলোকে নিজকে ইউলোজাইজ কৰে নিজকে প্ৰেইজ কৰে সেইকাৰণে কলেজো তেওঁলোকে আৰ্য কলেজ বুলি বনাই দিয়ে আৰু আৰ্য আৰু সেইফালে আৰ্য ভট্ট কলেজ বুলি চায়েন্স কলেজ বুলি বনাই দিয়ে কোনোবা আৰ্য কম্পিউটাৰ বুলি কৈ দিলে শ্বাহৰুখ খানটো তাৰ নিজৰ ল'ৰাটোকে এৰিয়া নহয় নহয় জাতি নামেদি দিলে এৰিয়া ইমান নিজৰ জাতিটো ভাল পায় আৰু ডাঙৰ কৰিবলৈ বিচাৰোঁ আমিতো ইনৰ নিজৰ জাতিটো আমি কথা ক'লে হাঁহে আমি আহোঁ আমি বুজিবলৈ যোৱা নাই এতিয়ালৈকে বুজিব লাগিব আমি তেতিয়া মই আসাম ট্ৰাইবেল ডেভেলপমেণ্ট অথৰিটিত আছিলোঁ তেতিয়া মই এতিয়া আমাৰ দেউৰী চাহাব আছে আৰু দেউৰীসকলক কি কওঁ বুলি মই কৈছিলোঁ তেতিয়া দেউৰী বুলিতো আমাৰ কাৰ্বিও দেউৰী আছে আমাক আচলতে ইংকি কাথাৰসকলক দেউৰী বুলি কয় আৰু যিবিলাকে পূজা কৰে তেওঁলোককে দেউৰী বুলি কয় আমাৰ নিজৰ দেউৰী আছে নহয় বুলি কয় কাৰ্বিসকলে এই দেউৰী সেয়া কথা দেউৰী সংস্কৃত লাভ এইটো সংস্কৃত শব্দ দেৱৰ দেউ এইটো দেউৰী সংস্কৃত ভাষা কিন্তু মানুহটো মংগোলীয়া কেনেকৈ জাতৰ নামটো সংস্কৃত হৈ গ'ল সেইটো এটা আমি চিন্তা কৰিলোঁ সেইকাৰণে যেতিয়া কেলেণ্ডাৰ মই বনালোঁ মই তাত জিমুচায়া বুলি লিখি দিলোঁ দেউৰীটো জিমুচায়া তেওঁলোকৰ মাজত জিমুচায়া বুলিহে মাতে হয়নে নহয় দেউৰীসকলে জিমুচায়া বুলি মাতে সেইটো আচ্ছা মই বহুত দীঘল হৈ গ'ল মই এইটো ইউনাইটেড নেশ্যনছ ডিক্লেৰেশ্যন অন দ্য ৰাইটছ অফ ইণ্ডিজিনাছ পিপল এইবিলাকো আছে আপোনালোকে চাব আৰু কিতাপটো কিনিব পাৰে মই টকা বহুত পাবলৈ কথা নহয় এইবিলাক আচলতে নিজৰ বহুত খৰচ কৰি পেলাইহে কৰা হয় এইটোকে কৈ মোৰ কথাখিনি ইমানতে সামৰিলোঁ ধন্যবাদ